ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আৰু সাইণ্টিষ্টে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এজন সাধাৰণ সাইকেল মেকানিকে। হোজাইৰ এজন যুৱকে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম। এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে যুৱকজন। দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। নিজেই সাজি উলিয়াইছে এখন আজব গাড়ী। আচৰিত যুৱকজন কোনো ইঞ্জিনিয়াৰ বা সাইণ্টিষ্ট নহয়, কোনো গাড়ীৰ মেকানিকো নহয়, হোজাইৰ এজন সাধাৰণ চাইকেল মেকানিক। হোজাইৰ ইয়াছিন আলমে কোনো শিক্ষাগত অৰ্হতা নথকাকৈ সাজি উলিয়াইছে এখন আজব গাড়ী। গাড়ীখন দেখিলে আপোনালোকে হয়তো তবত মানিব। প্ৰতিবেদনটো শ্বেয়াৰ কৰি বিশ্ববাসীক দেখুৱাই দিয়ক যুৱকজনৰ এই প্ৰতিভা। আপোনালোকে দেখা পাইছে এখন আজব ফ'ৰ হুইলাৰ গাড়ী, যি এখন গাড়ীত পেট্ৰল নালাগে, ডিজেল নালাগে, বেটাৰী নালাগে, ইঞ্জিন নাই, কিন্তু এইখন সুন্দৰকৈ ফ'ৰ হুইলাৰ গাড়ীৰ নিচিনা চলে। এইখন গাড়ীৰ ইঞ্জিনিয়াৰজন কোন বা মেকানিকজন কোন আপোনালোকক মই আজি পৰিচয় কৰাই দিম। বা আমাৰ হোজাই জিলাত এনে এখন গাড়ী তৈয়াৰ কৰা হৈছে, সেইখন দেখি নিজেও গৌৰৱ অনুভৱ কৰি আছোঁ। কাৰণ সৰু এজন মেকানিকে, চাইকেল মেকাৰ, আপুনি সৰু এজন চাইকেল মেকাৰে বনাইছে এই গাড়ীখন। আৰু এইখন গাড়ী বনোৱাৰ উদ্দেশ্য কিবা, কেনেকৈ বনাইছে বা কিমান দিনত বনাইছে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। এই গাড়ীখন বনাওঁতে আপোনাৰ কিমান দিন লাগিছে? 2 মাহ লাগিছে। আৰু এই গাড়ীখন বনোৱাৰ পৰিকল্পনাটো আপোনাৰ মনত কেনেকৈ আহিছিল? 3-4 বছৰ আগত আহিছিল। মোৰ আশা আছিল 4 চকীয়া এটা চাইকেল বনাম, চাইকেলৰ সমান দি। তাৰপিছত মই বনাই দিছোঁ আৰু বনাই কিনে মই চলাই আছোঁ। এইটো আপোনাৰ নিজা পৰিকল্পনাত নে ক'ৰবাত ইউটিউবত বা ভিডিঅ' চাই এনেকুৱা বনাইছে? ইউটিউব দেখি বনোৱা নাই, মোৰ নিজক পৰিকল্পনাত বনাইছোঁ। এই গাড়ীখন বনাওঁতে আপোনাৰ খৰচ কিমান হৈছে? 3000। আপুনি এনে কি কৰে? চাইকেল মেকানিক। আপোনাৰ নাম? ইয়াছিন আলী। ঘৰ? গোপালনগৰ। আপুনি স্কুলত কিমান পঢ়া শুনা কৰিছিল? ক্লাছ 9 লৈকে। ক্লাছ 9 লৈকে। ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ? মোৰ আশা আছে আৰু এটা 4 চকীয়া গাড়ী বনাম। এই যিখন বনাইছে আপুনি, এইটো জাষ্ট মই টাইল কৰিবলৈ বনাইছোঁ। এইখনত কিমানজন মানুহ এনে বহি চলাব? 4জন কেপাচিটি। বৰ্তমানে আপুনি বনাই মানে ক'ৰবাত লৈ গৈছিলে নেকি ফুৰিবলৈ? মই ফুৰিবলৈ গৈছোঁ, হোজাই টাউনত গৈছোঁ, ফুৰি আহিছোঁ। কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি? নহয়, কোনো অসুবিধা নাই। মানুহে কৈছে সকলো ভাল হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ আছাম। তুমি আসতে দাও। বহি